নমস্কাৰ, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ। গাখীৰৰ সৰৰ পৰা সম্পূৰ্ণ পৰম্পৰাগত পদ্ধতিত কেনেকৈ ঘিউ প্ৰস্তুত কৰিব পাৰি সেয়া আপোনালোকক দেখুৱাম। ইয়াত মই লৈছোঁ গাখীৰৰ সৰ। এইখিনি সৰ 5-6 দিন ধৰি জমাই থোৱা হৈছিল। আৰু এই সৰখিনিৰ পৰা কেনেকৈনো আমি বিশুদ্ধ ঘিউ প্ৰস্তুত কৰোঁ সেয়া আপোনালোকে চাব পাৰিব। এই সৰখিনি এতিয়া মই সম্পূৰ্ণ পৰম্পৰাগতভাৱে পটাত পিচি ল'ম। মই কোনো মিক্সি ব্যৱহাৰ নকৰোঁ, যিহেতু সকলোৰে ঘৰত মিক্সি নাথাকিব পাৰে। গতিকে মই সম্পূৰ্ণ পৰম্পৰাগতভাৱে ইয়াক প্ৰস্তুত কৰিম। গতিকে চাই থাকিব। এতিয়া গাখীৰৰ সৰখিনি পটাত পিচি ল'ম। যিমান ধুনীয়াকৈ পিচা হ'ব সিমানেই বেছিকৈ ঘিউ উঠিব। এনেকৈ পিচি লওঁ। যিমানেই ধুনীয়াকৈ পিচা হ'ব সিমানেই বেছিকৈ ঘিউ ওলাব। গাখীৰৰ সৰখিনি পিচা হৈ গ'ল। এইখিনি চাওক কিমান মিহি হৈছে। যিমান ধুনীয়াকৈ পিচা হয় সিমানেই ঘিউ বেছিকৈ ওলাব আৰু ধুনীয়া হ'ব। গাখীৰৰ সৰখিনি পিচা হোৱাৰ পাছত এনেকৈ এখন বাচনত মই পানী লৈ লৈছোঁ আৰু পিচি থোৱা সৰখিনি এনেকৈ পানীত লৈ লৈছোঁ। আৰু এতিয়া সৰখিনি এনেকৈ পিটিকি থাকিলে গোটেই সৰখিনি একেলগ হৈ এটা লদাৰ নিচিনা হৈ যাব। এনেকৈ যিমানেই পানীৰ লগত মিহলোৱা হ'ব সিমানেই একগোট হৈ আহিব। এয়া সৰখিনি এতিয়া এনেকুৱা ৰূপ লৈছে আৰু মই এখন কেৰাহী লৈছোঁ আৰু কেৰাহীখনত এইখিনি ধুনীয়াকৈ এনেকৈ মিলাই দিম। এনেকৈ মই সৰখিনি কেৰাহীখনত দি এয়া মই গেছত পাতি দিছোঁ আৰু গেছটো সম্পূৰ্ণকৈ বঢ়াই দিছোঁ। আৰু এতিয়া এনেকৈ লাহে লাহে তেল বিৰিঙি আহিব, অৰ্থাৎ ঘিউখিনি ওলাই আহিব। এয়া চাওকচোন কেনেকৈ এইখিনি গলি গলি আহিছে। আৰু এনেকৈ অলপ সময় গৰম কৰাৰ পাছত ঘিউখিনি সম্পূৰ্ণকৈ ওলাই আহিব। এয়া ঘিউখিনি এতিয়া ওলাব। বহুত ফেন ওলাইছে, কিন্তু এটা সময়ত ফেনখিনিও নাইকিয়া হৈ যাব। এনেকৈ অলপ সময় গৰম কৰি থাকিব লাগিব। এয়া ৰংটো চাওকচোন কিমান ধুনীয়া ৰং হৈছে। আৰু অলপ সময় লাগিব, তাৰপিছত ঘিউখিনি ধুনীয়াকৈ হৈ যাব। এয়া এইখিনি ঘিউ হৈ গৈছে। এইখিনি মই এটা বাতিত উলিয়াই ল'ম। তাৰপিছত তলত যিখিনি অৱশিষ্ট থাকিব সেইখিনি আকৌ এবাৰ জুইত পাতি দিম। তাৰ পৰা আৰু অলপ ঘিউ ওলাব। এই ঘিউখিনি মই এই বাতিটোত ঢালি লৈছোঁ। এয়া ঘিউখিনি মই বাতিটোত ঢালি লৈছোঁ। এইখিনি এতিয়া অকণমান ঠাণ্ডা হোৱাৰ পিছত এখন চেকনিৰে চেকি ল'ম। তাৰপিছত যিহেতু ঠাণ্ডা দিন, ফ্ৰিজত ৰাখিবই নালাগে, গোট মাৰিব আৰু তেতিয়া ঘিউখিনি সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ যাব। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।